পুনৰ আজমলৰ বিৰুদ্ধে হুংকাৰ খুকুৰালি। আজমলে কোন ছোৱালীৰ দ্বাৰা কোন ঠাইৰ পৰা টকা আনিছে নিৰ্বাচনৰ পূৰ্বে ফাদিল কৰিব খুকুৰালিয়ে। এইবিলাক কিন্তু আমাৰ জনা আছে যে আজমল কেতিয়া টকা লৈছিল, কোনে কোনে কৈছিল, কোন ছোৱালী লৈ টকা লৈ গৈছিলে, সেইবিলাক কিন্তু স্পষ্ট আমি ইলেকশ্যনৰ সময়তে ফাদিল কৰিম। কাৰণ এইবাৰ আজমলক বিদায় দিব খুকুৰালিয়ে। ভাৰত ইণ্ডিয়া বিতৰ্কৰ মাজতে মুখ খুলিলে খুকুৰালিয়ে। ইণ্ডিয়াও নাম है और इंडिया नाम है, इंडिया नाम रखी गया। ইণ্ডিয়া ভাৰত ইতিহাস ব্যাখ্যা কৰিলে হিন্দীত কি শুনক খুকুৰালিয়ে। হাঁহিৰ খোৰাক যোগালে এইবাৰ খুকুৰে। मैं এইকাৰণে কৈছোঁ इंडिया नाम है और इंडिया नाम है और इंडिया में नाम रखा दिया। ये जो भी बोला था जो इंडिया में कि भारत में नाम रखा दिया और इंडिया से छोड़ दीजिए, हम नहीं मानता है। मैं इंडिया में सकता है, इंडिया में मानता है तो इंडिया में नाम है तो इंडिया में नाम रखा दिया, इंडिया का नाम रखा दिया। तो जो भी बोला है तो मैं मान नहीं सकता है। কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনক চালানী মাছ আখ্যা খুকুৰালিৰ। ধুবুৰীত চালানী মাছৰ কাম নাই, কংগ্ৰেছ এবাৰ হাৰিব বুলি মন্তব্য খুকুৰালিৰ। আজমল বাহিনীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ খুকুৰালিৰ। আজি গৌৰীপুৰত বাল্য বিবাহ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভাত উপস্থিত হৈ খুকুৰালিৰ বহু মন্তব্য আগবঢ়ায়। আৰু কি ক'লে খুকুৰালিয়ে, শুনক খুকুৰালিৰ মুখেৰে। আপোনালোকে জানে যে মই 2019 চনত MP ইলেকশ্যন খেলিছিলোঁ আজমল ডাঙৰীয়াৰ বিৰুদ্ধে। কাৰণ আজমল ডাঙৰীয়াৰ বিৰুদ্ধে কোনোবা সাহস নাছিল। মই দেখা নাই যে আজমল ডাঙৰীয়াৰ বিৰুদ্ধে এটা মন্তব্য কোনোবা লিডাৰেও বা কোনোবা নেতা পালি নেতা বা ৰাইজেও কোনোবা মন্তব্য দিয়া নাই। আৰু তেতিয়া আমি যেতিয়া জাংগৰ হৈ খাইছিলোঁ তেতিয়া আমাক মাৰিবলৈ কাৰণে কিমান মানুহ সজাগ হৈ মোক মাৰিবৰ কাৰণে কিমান প্ৰিপ্লেন কৰিছিল। আজি দিনে দিনে দেখা গ'ল কি হ'ল, এতিয়া আজমলৰ বিৰুদ্ধে সকলোৱে মাত মাতি আহিছে। কাৰণ সঁচা কথাটো সদায় ওলাই আহে। আজমলৰ মুনাফা পাঁচটাকৈ এৰাচি টকা লোৱা, সেইবিলাক কিন্তু আমাৰ জনা আছে যে আজমল কেতিয়া টকা লৈছিল, কোনে কোনে কৈছিল, কোন ছোৱালী লৈ টকা লৈ গৈছিলে, সেইবিলাক কিন্তু স্পষ্ট আমি ইলেকশ্যনৰ সময়তে ফাদিল কৰিম। কাৰণ এইবিলাক চাওক, ভাৰত নে ইণ্ডিয়া মানে কোনটো সমাৰ্থত মানে বিচাৰিছে, যে ভাৰত সমাৰ্থ বিচাৰে না ইণ্ডিয়া বিচাৰে, মানে এনেকুৱা ধৰণৰ। আমি বিচাৰোঁ ভাৰত কেতিয়া আহিছে। ভাৰত আমাৰ বহুত আগৰ এটা সংস্কৃতি। যেনেকুৱা আমাৰ ভাৰতৰ এজন ৰজা আছিল ভৰত ৰজা, আৰু ভৰত ৰজাৰ কাৰণে আমাৰ ভাৰত দিয়া হৈছিল। আৰু আমি ইণ্ডিয়া পাইছোঁ কেতিয়া, 1947 চনৰ 15 আগষ্টত আমি ইণ্ডিয়া পাইছোঁ। ইণ্ডিয়াৰ ফুল ফৰ্ম কি? আইতে হ'ল ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীনতা, এনতে নেশ্যনেল ৰাষ্ট্ৰ, দ্বিতীয় ডেম'ক্ৰেট মানে গণতন্ত্ৰ, আইতে ইণ্টেলিজি বুদ্ধিমান সাহসতা বুলি আমি যিকোনো এটা ধৰিব, আৰু এতে এৰিয়া। এতিয়া আমি ইণ্ডিয়া কেনেকৈ পাইছোঁ, আৰু প্ৰথম যুদ্ধ ভাৰতত কিমান যুদ্ধ হৈছিল। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, প্লাজা নিউজ।